হে গাইজ নমস্কাৰ। আজি আমি আলোচনা কৰিম এটা আমেৰিকান কোম্পানীৰ বিষয়ে। এটা আমেৰিকান কোম্পানী যাৰ মাত্ৰ এটা প্ৰতিবেদনে পৃথিৱীৰ তৃতীয়জন ধনী ব্যক্তি তথা ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মিষ্টাৰ গৌতম আদানীক মাত্ৰ কেইদিনমানৰ ভিতৰতে দুখীয়া বনাই দিলে। দুখীয়া মানে তেখেত এতিয়াও আমাৰ দৰে ভিখাৰী নহয় দিয়ক। তেখেতৰ সম্পত্তিৰ পৰিমাণ বহুগুণে বেছি আমাৰ তুলনাত। কিন্তু এই কোম্পানীটোৱে প্ৰকাশ কৰা এটা প্ৰতিবেদনৰ ফলত তেখেতৰ ইমানেই লোকচান হ'ল যে মাত্ৰ কেইদিনমানৰ ভিতৰতে 10 লাখ কোটি টকাৰো অধিক সম্পত্তি হেৰুৱাব লগা হ'ল। যাৰ ফলত বিশ্বৰ শীৰ্ষ 20জন ধনী ব্যক্তিৰ তালিকাৰ পৰা মিষ্টাৰ গৌতম আদানীৰ নাম বাহিৰ হৈ গৈছে। কিন্তু এজন এম্বুলেন্স ড্ৰাইভাৰে গঠন কৰা এই কোম্পানীটোৰ ইমানেই শক্তি নে তেওঁলোকে গৌতম আদানীৰ ইমান ডাঙৰ এটা লোকচান কৰাই দিব পাৰিলে। মই কোনটো কোম্পানীৰ বিষয়ে ক'বলৈ ওলাইছোঁ আপুনি চাগে গমেই পাইছে। এইকেইদিন বাতৰি কাকত, নিউজ চেনেল আদি সকলোতে চৰ্চিত হৈ থকা হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ কোম্পানীটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এতিয়া আপোনাৰ মনত হয়তো কেইটামান প্ৰশ্ন আহিছে, এই হিণ্ডেনবাৰ্গ নামৰ কোম্পানীটো আহিল ক'ৰ পৰা? তেওঁলোকৰ কি কাম, কেনেকৈ কাম কৰে, বা তেওঁলোকে আদানীৰ ওপৰত কিয় ৰিপৰ্ট প্ৰকাশ কৰিলে? তেওঁলোকে আদানীৰ লগত কিবা শত্ৰুতা আছে নেকি, বা তেওঁলোক কিবা পলিটিকেল কাম কৰে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ পাবলৈ এই ভিডিঅ'টো চাই থাকক। আজি আমি এই ভিডিঅ'টোত হিণ্ডেনবাৰ্গ কোম্পানীটোৰ বিষয়ে আলোচনা কৰিম। হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ এই কোম্পানীটো আৰম্ভ হয় 2017 চনত আৰু এই কোম্পানীটো আৰম্ভ কৰে নেথান নেট এণ্ডাৰছন নামৰ এজন ব্যক্তিয়ে। তেখেত প্ৰফেশ্যনেলি চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট আৰু চাৰ্টাৰ্ড অল্টাৰনেটিভ ইনভেষ্টমেণ্ট এনালিষ্ট হয়। প্ৰফেশ্যন দুটা ক'বলৈ বহুত টান হয়, কিন্তু আপোনাক সহজ ভাষাত ক'বলৈ হ'লে এইটো এটা ফাইনেন্সিয়েল এনালিষ্ট টাইপৰ প্ৰফেশ্যন হয়। আৰু তেওঁলোকৰ কোম্পানীটোৰ মূল কাম হ'ল ফৰেনচিক ফাইনেন্সিয়েল ৰিচাৰ্চ কৰা। মানে আজিৰ তাৰিখত যিবোৰ নামী দামী কোম্পানী চলি আছে, এই কোম্পানীবোৰত যদি কিবা গোপন ৰহস্য থাকে বা এনেকুৱা কেলেংকাৰী আদি এনেকুৱা কথা যদি থাকে যিবোৰ আমাৰ পৰা লুকাই ৰাখি তেওঁলোকে আমাৰ পৰা ধন ঘটি আছে, এনেকুৱা কোম্পানীৰ এই কেলেংকাৰী টাইপৰ যিবিলাক কথা আছে, এই কেলেংকাৰী টাইপৰ কথাবোৰ উদঙাই দিয়াটোৱে এই কোম্পানীৰ মূল উদ্দেশ্য বা মূল কাম। নেথান নেট এণ্ডাৰছনৰ বিষয়ে চমুকৈ ক'বলৈ হ'লে তেখেত ইউনিভাৰ্চিটি অৱ কানেক্টিকটৰ পৰা ইণ্টাৰনেশ্যনেল বিজনেছত ডিগ্ৰী লাভ কৰি থৈছে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ ইজৰাইলত এজন এম্বুলেন্স ড্ৰাইভাৰ হিচাপে কাম কৰিছিল আৰু পিছলৈ তেওঁ আমেৰিকালৈ গুচি আহে। আমেৰিকালৈ আহি ইনভেষ্টমেণ্ট মেনেজমেণ্ট কোম্পানীত কাম কৰিবলৈ লয়। এণ্ডাৰছনে আৰম্ভ কৰা হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ এই কোম্পানীটোৰ হিণ্ডেনবাৰ্গ শব্দটো এটা শোকাবহ দুৰ্ঘটনাৰ পৰা লোৱা হৈছে। 1937 চনত সেই সময়ৰ আকাশত বিশাল বিশাল উৰাজাহাজ উৰিছিল। সেই উৰাজাহাজসমূহ আজিৰ তাৰিখত যিবোৰ এৰোপ্লেন উৰে আমাৰ আকাশত, এনেকুৱা ধৰণৰ এৰোপ্লেন নাছিল, সেইবোৰ এয়াৰশ্বিপ আছিল। আপুনি চাগে ভিডিঅ'টোত দেখা পাইছেই। এই এয়াৰশ্বিপসমূহ সেই সময়ৰ আকাশত উৰাটো এটা স্বাভাৱিক কথা আছিল। তাৰে ভিতৰত এখন এয়াৰশ্বিপ যাক হিণ্ডেনবাৰ্গ বুলি জনা যায়, হিণ্ডেনবাৰ্গ নামৰ এখন এয়াৰশ্বিপ 1937 চনত আকাশ মাৰ্গতে জ্বলি গৈছিল, যাৰ ফলত 35জন লোকে মৃত্যুবৰণ কৰিছিল। আৰু এই ঘটনাটো সেই সময়ৰ এটা ফেমাছ দুৰ্ঘটনা হয়। এই ঘটনাটোৰ ফটো ভিডিঅ' সকলো কেপচাৰ কৰা হৈছিল। সেইকাৰণে এই ঘটনাটো পৃথিৱীৰ বহু লোকে দেখা পাইছিল বা জানে। শ্বেয়াৰ বজাৰত হৈ থকা দুৰ্ঘটনাবোৰৰ লগত এণ্ডাৰছনে এই হিণ্ডেনবাৰ্গ নামৰ দুৰ্ঘটনাটোক কম্পেয়াৰ কৰে, যাৰ বাবে তেখেতে কৈছে যে তেওঁলোকৰ কোম্পানীটোৰ উদ্দেশ্য হ'ল হিণ্ডেনবাৰ্গৰ দৰে দুৰ্ঘটনাবোৰ শ্বেয়াৰ বজাৰত হিণ্ডেনবাৰ্গৰ দৰে দুৰ্ঘটনাবোৰ হোৱাৰ পৰা ৰক্ষা কৰাটোৱে তেওঁলোকৰ কোম্পানীৰ মূল উদ্দেশ্য। সেয়ে হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ কোম্পানীটোক এটা ফাইনেন্সিয়েল ৰিচাৰ্চ কোম্পানী বুলি কোৱাৰ লগতে এটা এক্টিভিষ্ট টাইপৰ কোম্পানী বুলি কোৱা হয়। আৰু তেওঁলোকে এক্টিভিষ্ট টাইপৰ কামবোৰ শ্বৰ্ট চেলিঙৰ জৰিয়তে কৰে। শ্বৰ্ট চেলিং শব্দটো আপোনাৰ বাবে নতুন হ'ব পাৰে বা আপুনি নাজানিব পাৰে এই শব্দটোৰ অৰ্থ কি। সাধাৰণতে আপুনি শ্বেয়াৰ বজাৰত পইচা ইনভেষ্ট কৰে এটা শ্বেয়াৰৰ মূল্য বৃদ্ধি পাব বুলি। ধৰি লওক আপুনি এপলৰ এটা শ্বেয়াৰ কিনিলে, এই শ্বেয়াৰৰ মূল্য 100 টকা। আজি যদি আপুনি 100 টকা লগাইছে, তেনেহ'লে সেই 100 টকাটো যেতিয়া 200 বা 300 বা 400 এনেকৈ দাম বাঢ়ি গৈ থাকে শ্বেয়াৰৰ মূল্যটো, তেতিয়া আপুনি সেই শ্বেয়াৰটো বিক্ৰী কৰি দিয়ে তাৰ পৰা লাভান্বিত হয়। শ্বেয়াৰ বজাৰত আপুনি পইচা লগাই সেই শ্বেয়াৰৰ মূল্য বৃদ্ধি পাব বুলি। আৰু এইটোক আপোনাক লং চেলিং বুলি কোৱা হয়। কিন্তু শ্বৰ্ট চেলিং কৰাৰ সময়ত ইয়াৰ সম্পূৰ্ণ ওলোটা হয়। আপুনি এটা কোম্পানীৰ শ্বেয়াৰৰ ওপৰত এইটো কাৰণত ইনভেষ্ট কৰে যে সেই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাব, আৰু তেতিয়া আপুনি সেই কোম্পানীটোৰ শ্বেয়াৰৰ ওপৰত যিটো শ্বৰ্ট চেলিং কৰিব তাৰ পৰা আপোনাৰ লাভ হ'ব। আপুনি শ্বৰ্ট চেলিঙৰ জৰিয়তে পইচা ইনকাম কৰিব। ইয়াৰ পৰা আপুনি বুজি পাইছে চাগে শ্বৰ্ট চেলিংটো এটা পইচা উপাৰ্জনৰ ৰাস্তা হয়। হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ কোম্পানীটোৱে কয় যে তেওঁলোকে এটা কোম্পানীৰ ওপৰত প্ৰথমে ফাইনেন্সিয়েল ৰিচাৰ্চ কৰিব, আৰু তাৰ পিছত যদি সেই কোম্পানীটোত কিবা দুৰ্নীতি অনিয়ম বা খেলিমেলি চলি আছে সেইবোৰ আপোনাৰ বা আমাৰ মাজত উদঙাই দিব, যাৰ ফলত সেই কোম্পানীটোৰ শ্বেয়াৰ ডুবিব আৰু সেইখিনি সময়ত তেওঁলোকে শ্বৰ্ট চেলিং কৰিব।
সেই কোম্পানীৰ ওপৰত শ্বৰ্ট চেলিং কৰি তেওঁলোকে সমাজৰ কাৰণেও এটা মানে ভাল মেছেজ দি দিলে, তেওঁ সমাজকো উদ্ধাৰ কৰিলে, লগতে তেওঁলোকে নিজেও পইচা উপাৰ্জন কৰিলে। মানে এক প্ৰকাৰ তেওঁলোকে সামাজিক কামৰ লগতে বিজনেছো কৰে। শ্বৰ্ট চেলিং কৰি পইচা উপাৰ্জন কৰাটো বৰ আচৰিত মডেল দিয়ে, কিন্তু শ্বৰ্ট চেলিং কৰাটো বৰ ৰিস্কি কাম হয়। মানে শ্বৰ্ট চেলিং কৰাৰ সময়ত আপোনাৰ লোকচানৰ কোনো ঊৰ্ধ্বতম সীমা নাথাকে। মানে আপুনি যদি সাধাৰণতে এটা কোম্পানীত 1000 টকা ইনভেষ্ট কৰে, সেই 1000 টকা ইনভেষ্ট কৰিলে ধৰি লওক আপুনি ৰিলায়েন্স কোম্পানীত 1000 টকা ইনভেষ্ট কৰিছে। এই ৰিলায়েন্স কোম্পানীৰ শ্বেয়াৰৰ মূল্য যদি 1000 টকা হয়, ৰিলায়েন্স কোম্পানী কিবা কাৰণত যদি লোকচানৰ সন্মুখীন হয় বা তেওঁলোকৰ কোম্পানীটো বন্ধ কৰিব লগা হয়, এনেকুৱা কণ্ডিশ্যনত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য প্ৰথমে 900, 800 এনেকৈ কমি আহি থাকিব বা একেবাৰে শূন্য হৈ যাব। মানে এই ক্ষেত্ৰত আপোনাৰ লোকচানৰ সীমা কিমান হ'ল, যে আপুনি 1000 টকা লগাইছিল, বৰ বেছি আপোনাৰ গোটেই 1000 টকাতে ডুবি যাব পাৰে, মানে লোকচান হ'ব পাৰে। কিন্তু শ্বৰ্ট চেলিং কৰিলে তাৰ ওলোটা হয়। তো শ্বৰ্ট চেলিং আপুনি কৰিব যে ৰিলায়েন্স কোম্পানীৰ শ্বেয়াৰৰ মূল্য 1000 টকাৰ পৰা 500 টকা বা 400 টকা হ'ব বুলি। কিন্তু সেয়া নহয়, যদি ৰিলায়েন্স কোম্পানীৰ শ্বেয়াৰৰ মূল্য বাঢ়ি গৈ থাকে, তেতিয়া আপোনাৰ লোকচানৰ পৰিমাণ 1000 টকা নহয়, 1000 সলনি 2000, 3000 বা 10000 এনেকৈ 1 লাখ, মানে কিমান হ'ব তাৰ কোনো মানে সীমা নাথাকে। মানে আপুনিতো ক'ব নোৱাৰে যে ৰিলায়েন্স কোম্পানীৰ এই শ্বেয়াৰৰ মূল্য কিমান টকা হ'ব, তেওঁলোকৰ 2000, 4000 বাঢ়ি গৈ থাকিব পাৰে। মানে ৰিলায়েন্স কোম্পানীৰ শ্বেয়াৰৰ মূল্য কিমান বাঢ়িব তাৰ কোনো এটা ঊৰ্ধ্বতম সীমা নাই, গতিকে আপোনাৰ লোকচানৰো কোনো ঊৰ্ধ্বতম সীমা নাথাকে। গতিকে বুজি পাইছেই চাগে যে শ্বৰ্ট চেলিং কৰাটো কিমান ৰিস্কি কাম হয়। এতিয়া আহোঁ শেষ প্ৰশ্নটোলৈ, মানে এই হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ কোম্পানীটোৱে ইমান সাহস ক'ৰ পৰা পায়, বা তেওঁলোকে যে আদানীৰ দৰে এজন মানুহৰ লগত পাংগা লৈ ল'লে, মানে এই আদানীক ইমানেই ভয় নকৰেনে, বা আদানীতকৈ ইমান ডাঙৰটো কোম্পানী নহয়, তেওঁলোক এটা সৰু কোম্পানী, তথাপি আদানীৰ দৰে এজন মানুহক চেলেঞ্জ দিব পাৰিলে? এই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকৰ কিছুমান পাষ্ট ট্ৰেক ৰেকৰ্ডতে সোমাই আছে। মানে অতীততে যিবোৰ কাম কৰি আহিছে তেওঁলোকে, সেইবোৰ কামৰ ওপৰত যদি আমি এটা নজৰ দিওঁ, তেতিয়া আমি তেওঁলোকে ক'ৰ পৰা সাহস পালে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাম। হিণ্ডেনবাৰ্গ কোম্পানীটো গঠন হোৱাৰ পৰা, মানে 2017 চনৰ পৰা নিকোলা উইন্স ফাইনেন্স, চাইনা মেটেল ৰিচৰ্চ ইউটিলাইজেশ্যন, জিনিয়াছ ব্ৰেণ্ড ইণ্টাৰনেশ্যনেল আদি প্ৰায় 16টা কোম্পানীৰ ওপৰত তেওঁলোকে এই খেলিমেলি থকা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছে। আৰু এই 16টা প্ৰতিবেদনে তেওঁলোকৰ এতিয়ালৈকে সঁচা বুলি প্ৰমাণিত হৈ গৈছে। 2020 চনৰ কথা, মানে 2020 চনৰ মে' মাহত তেতিয়া চাইনা মেটেল ৰিচৰ্চ ইউটিলাইজেশ্যন নামৰ যিটো কোম্পানী, সেই কোম্পানীটোত কিছুমান অনিয়ম বা খেলিমেলি হৈ থকা বুলি তেওঁলোকে প্ৰকাশ কৰিছিল। আৰু এই ৰিপৰ্ট প্ৰকাশ কৰাৰ কেইদিনমানৰ ভিতৰতে এই কোম্পানীটোৱে প্ৰায় 90% মানে তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাই গ'ল, মানে শ্বেয়াৰৰ মূল্য হ্ৰাস পালে। ঠিক তেনেদৰে 2020 চনৰ মানে জুন মাহত তেওঁলোকে জিনিয়াছ ব্ৰেণ্ড ইণ্টাৰনেশ্যনেল নামৰ কোম্পানীটোৰ ওপৰত মানে কিছুমান তথ্য প্ৰকাশ কৰিছিল, যাৰ ফলত এই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যও প্ৰায় 77% হ্ৰাস পায়। তাৰপিছত আপোনাৰ 2020 চনৰ ছেপ্টেম্বৰ মাহত নিকোলা নামৰ কোম্পানীটোৰ ওপৰত তেওঁলোকে কিছুমান অনিয়ম খেলিমেলি বা ভ্ৰষ্টাচাৰ হৈ থকা বুলি তথ্য প্ৰকাশ কৰে। ইয়াৰ কিছুদিনৰ ভিতৰতে এই নিকোলা নামৰ কোম্পানীটোৰ ফাউণ্ডাৰ, মানে যোনে এই কোম্পানীটো বনাইছিল, প্লাছ এক্সিকিউটিভ ডিৰেক্টৰ ED বা কাৰ্যকৰী নিৰ্দেশক বুলি কওঁ আমি অসমীয়াত, তেখেতে ৰিজাইন দি দিছে। তাৰপিছত প্ৰায় 2 মাহমানৰ ভিতৰতে এই কোম্পানীটোৱে 71% মানে শ্বেয়াৰৰ দাম মানে হ্ৰাস পালে, বা শ্বেয়াৰৰ মানে লোকচান সন্মুখীন মানে হ'ব লগা হ'ল। এইবোৰ উদাহৰণৰ পৰা আপুনি চাগে বুজি পাইছে, এনেকৈয়ে তেওঁলোকে প্ৰথমে এটা কোম্পানীৰ ওপৰত অনুসন্ধান চলায়, তাৰপিছত এই কোম্পানীটোৰ ওপৰত মানে যিবোৰ মানে এই কোম্পানীটোৰ অনিয়ম ভ্ৰষ্টাচাৰ এইবিলাক যে চলি আছে, এইবোৰৰ ওপৰত এটা প্ৰতিবেদন প্ৰকাশ কৰে। তাৰপিছতে তেওঁলোকে সেই কোম্পানীৰ ওপৰত শ্বৰ্ট চেলিং কৰে, আৰু এই কোম্পানীটোৰ মানে শ্বেয়াৰৰ মূল্য হ্ৰাস পাই যায়। আৰু এতিয়ালৈকে এই মানে কোম্পানীসমূহৰ মানে সাহসেই হোৱা নাই যে এই হিণ্ডেনবাৰ্গ কোম্পানীটোৰ মানে এগেইনষ্টত কিবা একশ্যন ল'ব, কাৰণ হিণ্ডেনবাৰ্গে যিবোৰ ৰিচাৰ্চ কৰি যিবোৰ তথ্য দাঙি ধৰে, এইবোৰ তথ্য 1% মিছা নহয়। মানে যদি আপোনাৰ এই কোম্পানীসমূহে যদি হিণ্ডেনবাৰ্গৰ ওপৰত একশ্যন ল'বলৈ যায়, তেতিয়াহ'লে হিণ্ডেনবাৰ্গক যেতিয়া কোৰ্ট কেছ কৰিব, তেতিয়া কোৰ্টত আৰু হিণ্ডেনবাৰ্গে কিছুমান তথ্য বিচাৰিব, আৰু এইবোৰ তথ্য যদি এই কোম্পানীসমূহে যদি দিবলৈ যায়, তেতিয়া এই কোম্পানীসমূহৰ বাকী যিবোৰ কেলেংকাৰী হিণ্ডেনবাৰ্গে মানে এতিয়ালৈকে সন্মুখত আনিব পৰা নাই, এই সকলো মানে কেলেংকাৰী সন্মুখলৈ আহি যাব। গতিকে এই কোম্পানীসমূহে হিণ্ডেনবাৰ্গৰ লগত পাংগা লোৱাৰ পৰা দূৰতেই থাকে, কাৰণ হিণ্ডেনবাৰ্গে মিছা কথা নকয়।
যাৰ ফলত এই কোম্পানীসমূহৰ মানে শ্বেয়াৰৰ দাম হ্ৰাস পোৱাৰ লগতে এই কোম্পানীসমূহৰ মানে কিছুমান কোম্পানীৰ ওপৰত সেই দেশৰ মানে যিখন দেশত এই কোম্পানীসমূহ ৰেজিষ্টাৰ্ড আছে সেই দেশৰ চৰকাৰে অলৰেডি মানে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি দিছে। এই কেলেংকাৰী মানে কেনেকুৱা ধৰণৰ অনিয়ম দুৰ্নীতি চলি আছে তাৰ ওপৰত ইনভেষ্টিগেশ্যন আৰম্ভ কৰি দিছে। গতিকে আপুনি গম পাইছে হিণ্ডেনবাৰ্গে সাহস ক'ৰ পৰা পায়, কাৰণ সত্যৰ সদায় জয় বুলি আপুনি নিশ্চয় জানে। আৰু হিণ্ডেনবাৰ্গে এই ৰাস্তাটোৱে আঁকোৱালি লৈছে। এই কোম্পানীবোৰৰ যে উদাহৰণ দিলোঁ, ঠিক তেনেদৰে হিণ্ডেনবাৰ্গে প্ৰকাশ কৰে যে আদানীৰ ওপৰতো তেওঁলোকে প্ৰায় 2 বছৰ সময় মানে ৰিচাৰ্চ কৰিছে। ফাইনেন্সিয়েল মানে যিবিলাক ট্ৰানজেকশ্যন হৈ আছে বা এনেকুৱা ফাইনেন্সিয়েল ৰিচাৰ্চ কৰিছে আৰু তাৰ পাছত তেওঁলোকে এই প্ৰতিবেদনটো প্ৰকাশ কৰিছে, যাৰ বাবে মানে এতিয়ালৈকে আদানী হিণ্ডেনবাৰ্গৰ এগেইনষ্টত একো একশ্যন ল'ব পৰা নাই। কাৰণ হিণ্ডেনবাৰ্গে যিবোৰ তথ্য দাঙি ধৰিছে তেওঁলোকে সেইবোৰৰ ক্ষেত্ৰত মানে একদম সত্য বুলি প্ৰকাশ কৰিছে। আৰু হিণ্ডেনবাৰ্গে ওলোটা আদানীক চেলেঞ্জে দিছে, যদি আদানীয়ে তেওঁলোকৰ এই মানে অভিযোগবোৰ যদি খণ্ডন কৰিব পাৰে বা যদি খণ্ডন কৰিব বিচাৰে তেনেহ'লে কোৰ্টলৈ আহক বুলি। আৰু আদানীটো কোৰ্টলৈ নাযায়, কাৰণ ভাৰতত তেওঁৰ দেউতাক বহি থাকিব পাৰে, কিন্তু এই আমেৰিকাত গৈ যদি আদানীয়ে হিণ্ডেনবাৰ্গৰ এগেইনষ্টত কিবা কেছ কৰিব বিচাৰে তেতিয়া হিণ্ডেনবাৰ্গে কিছুমান তথ্য বিচাৰিব কোৰ্টৰ জৰিয়তে, আৰু কোৰ্টে এইবোৰ তথ্য দিবলৈ ক'ব, যাৰ বাবে আদানী এইবোৰ তথ্য দিব নোৱাৰিব। কাৰণ দিব গ'লে আৰু কিছুমান হয়তো কেলেংকাৰী সন্মুখলৈ আহিব পাৰে, যাৰ বাবে এতিয়ালৈকে আদানীয়ে মানে এই হিণ্ডেনবাৰ্গৰ এগেইনষ্টত কোনো ধৰণৰ একশ্যন লোৱা নাই। গতিকে আপুনি বুজি পাইছে চাগে এই হিণ্ডেনবাৰ্গে আদানীৰ মানে এগেইনষ্টত ইমান সাহস ক'ৰ পৰা পালে, মানে আদানীৰ এগেইনষ্টত কিয় এই তথ্য প্ৰকাশ কৰিলে। গতিকে আজিৰ এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। হিণ্ডেনবাৰ্গ কোম্পানীটো কি, ক'ৰ পৰা আহিল বা কেনেকৈ কাম কৰে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত আপুনি থুলমূলকৈ হ'লেও পাই গৈছে। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।